Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত মই জনাব বিচাৰিছো যে আপোনালোকে যিসকলে আসলতে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ এপ্লাই কৰিব বিচাৰে তাৰে ভিতৰত এটা স্কলাৰশ্বিপ উল্লেখযোগ্য স্কলাৰশ্বিপ যেটো নেকি ঈশানোদয় স্কলাৰশ্বিপ আপোনালোকে সকলোৱে জানে এতিয়া মই আপোনালোকক ইয়াত আসলতে কেতিয়া এপ্লাই ডেট কি কথা এখিনি নকম মই আপোনালোকক ইয়াত ক'বলৈ ওলাইছো যে কোনসকল ব্যক্তি আসলতে ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰে বা কোনসকলে আসলতে ঈশানোদয় স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে তাৰ বিষয়ে আপোনালোকক জনাম অৰ্থাৎ আপোনালোকে কিমান পঢ়ি থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰে বা আপোনালোকে ওপেন স্কুলত পঢ়িলে এপ্লাই কৰিব পাৰে নে নোৱাৰে বা আপোনালোকে যিবিলাক সাধাৰণতে ডিসটেন্স আছে তাত যদি আপোনালোকে পঢ়িছে তেনেহলে তেওঁলোকে এপ্লাই কৰিব পাৰিব নে নোৱাৰে নে আপোনালোকে ৰেগুলাৰ খিনি পাৰিব নোৱাৰে গুটেখিনি আপোনালোকক মই জনাম কিমান দূৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰে সেইখিনি জনাম আৰু ইয়াত আপোনালোকে এপ্লাই কৰিলে কেই টকাকে পাব পাৰে সেইখিনি বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম লগতে আৰু আপোনালোকক ইয়াত আপোনালোকে কেনেকৈ এপ্লাই কৰিব হেতু বিষয়ে জনাব চেষ্টা কৰিম আৰু লগতে আপোনালোকৰ ইয়াত যদি এপ্লাই আপোনালোকে কৰে কিমানে আপোনালোকে আসলতে ইয়াত পাবলৈ সক্ষম হ'ব স্কলাৰশ্বিপ হেতুৰ বিষয়ে আপোনালোকক সকলো কথা আপোনালোকৰ ভিডিঅ'টিত আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাওক আৰু আপোনালোকে সকলোবিলাক ইনফৰমেশ্যন লওক সকলোকে প্ৰথমতে আপোনালোকক মই ইয়াত থকা যেটো গাইডলাইন হেখনে আপোনালোকক দেখুৱাব লৈছো যেহেতু মই এটো নেশনাল স্কলাৰশ্বিপ পৰ্টেল যেটো এটো ওপেন কৰিছো আৰু ইয়াৰ যেটো লাষ্ট ডেট আপোনালোকে জানে 31/10/2022 লৈকে আপোনালোকৰ ঈশানোদয় স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে তাৰ লাষ্ট ডেট 31/10/2022 লৈকে সো যদি কৰা নাই আপোনালোকে কৰি লওক এতিয়া আপোনালোকে কোনে কোনে এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে আপোনালোকক মই জনাই গৈছো সকলোকে প্ৰথম যিসকলে নৰ্থ ইষ্ট ৰিজনৰ হয় অৰ্থাৎ নৰ্থ ইষ্ট ৰিজনত আপোনালোকে থাকে তেওঁলোকে আসলতে এপ্লাই কৰিব পাৰিব স্থায়ী বাসিন্দা হ'ব লাগিব কিন্তু নৰ্থ ইষ্ট ৰিজনৰ আৰু তেওঁলোকৰ যি পেৰেন্সিয়েল ইনকাম অৰ্থাৎ মা দেউতাকৰ যেটো ইনকাম হেতু 4.5 লাখতকৈ প্ৰত্যেক বছৰে বেছি হ'ব নোৱাৰিব হেতু প্ৰথম আপোনালোকৰ ক্ৰাইটেৰিয়া দ্বিতীয় আপোনালোকৰ হৈছে যে যিসকলে 12 পাস কৰে বা তেওঁলোকে আসলে যিসকলে 2012 পাস কৰে অৰ্থাৎ হাই সেকেন্ডাৰী পাস কৰে তেওঁলোকে আসলতে এপ্লাই কৰিব পাৰিব লগতে যিসকলে ফাৰ্ষ্ট ইয়াৰ এডমিশন লৈছে ডিগ্ৰী কোৰ্সত বা জেনেৰেল ডিগ্ৰী কোৰ্সত লৈছে বা প্ৰফেশনাল টেকনিক্যাল মেডিকেল পাৰামেডিকেল কোৰ্স এখিনি যদি আপোনালোকে এডমিশন লৈছে তেতিয়াহলে আপোনালোকে এডমিশন ইয়াত এপ্লাই আপোনালোকে কৰিব পাৰিব লগতে আপোনালোকক আৰু এটা কথা আপোনালোকক জনাই থওঁ ইয়াত যদি আপোনালোকে আসলতে এপ্লাই কৰে তেতিয়াহলে আপোনালোকৰ সাধাৰণতে টোটাল 10,000 ফ্ৰেছ স্কলাৰশ্বিপ আসলে 10,000 ল'ৰা ছোৱালীক সাধাৰণতে এই স্কলাৰশ্বিপ প্ৰভাইড কৰে সো আপোনালোকে লাগিলে 2 লাখেও যদি কৰে 2 লাখে সম্পূৰ্ণ নাপাব তাৰে ভিতৰত 10,000 পাব আৰু সেই 10,000 টো আসলতে কেৱল মাত্ৰ অসমৰ নহয় নৰ্থ ইষ্ট ৰিজনৰ হয় গতিকে গুটেখিনি মিলাই মিলি আপোনালোকে 10,000 ষ্টুডেন্টে আসলতে পাবলৈ সক্ষম হ'ব আৰু আপোনালোকক মই ইতিমধ্যে ক'লো যে কোনে কোনে আসলতে এপ্লাই কৰিব পাৰে হায়াৰ সেকেন্ডাৰী পাস যিসকল আছে তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু যিসকল সাধাৰণতে ডিগ্ৰী কৰি আছে সেইখিনিয়ে এপ্লাই কৰিব পাৰে লগতে আপোনালোকক কৈছে যে ইউনিভাৰ্সিটি ইনষ্টিটিউশন কলেজেস ফান্ডেড বাই সেন্ট্ৰেল এণ্ড ষ্টেট গভৰ্নমেণ্ট আৰু যিবিলাক সাধাৰণতে ইউনিভাৰ্সিটি আছে ইনষ্টিটিউশন আছে সেইবিলাকক যিবিলাক আসলতে ষ্টেট বা সেন্ট্ৰেল গভৰ্নমেণ্ট যদি ফান্ড কৰিছে তেওঁলোকে আসলতে ইয়াত এপ্লাই কৰিব পাৰে এটা কোনে নোৱাৰিব সেইখিনিও আপোনালোকে মনত ৰাখিব যদিহে আপোনালোকৰ ইনকাম 4.5 লাখতকৈ যদি বেছি হয় পেৰেন্সিয়েল ইনকাম যদি 4.5 লাখতকৈ যদি বেছি হয় পাৰ ইয়াৰ তেতিয়াহলে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব বা তেওঁলোকে হে এপ্লাই যেটো আসলতে পইচা হে পইচাটো আপোনালোকে নাপাব তেওঁলোকে নেক্সট আসলতে যিসকলে ওপেন ইউনিভাৰ্সিটিত পঢ়ি আছে বিভিন্ন ধৰণৰ কোৰ্স কৰিছে বা প্ৰগ্ৰাম কৰিছে মুক্ত বিশ্ববিদ্যালয় তেতিয়াহলে তেওঁলোকে আসলতে ইয়াত এপ্লাই কৰিব নোৱাৰিব যদি ষ্টুডেন্টে আগতে পাই থৈছে এই স্কলাৰশ্বিপটো তেতিয়াহলে বা বেলেগ স্কিম যদি আপোনালোকে এপ্লাই অলৰেডি কৰি থৈছে তেতিয়া আপোনালোকে এটো পাব নোৱাৰিব আৰু যদি আপোনালোকে এডমিশন মেনেজমেন্ট কোটাৰ পৰা পাইছে তেতিয়াহলে আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব যদি আপোনালোকে বিভিন্ন ধৰণৰ ডিপ্লোমা কোৰ্স কৰিছে যিনিকি আপোনালোকৰ ডিগ্ৰী নহয় কেৱল মাত্ৰ ডিপ্লোমা হয় তেতিয়াহলে তেওঁলোকে আসলতে ইয়াৰ পৰা পাবলৈ সক্ষম হ'ব নোৱাৰিব আপোনালোকে এপ্লাই কৰিব নোৱাৰিব সো এটো আছিল আপোনালোকৰ এলিজিবিলিটি প্ৰথম কথাটো আপোনালোকক মই জনালো যে যিবিলাক সাধাৰণতে হায়াৰ সেকেন্ডাৰী পাস হয় ডিগ্ৰী পঢ়ি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব কিন্তু যদি ওপেন ইউনিভাৰ্সিটিত পঢ়ি আছে তেতিয়াহলে বা ডিসটেন্সত পঢ়ি আছে তেতিয়াহলে আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব লগতে আপোনালোকৰ ইনকামটো 4.5 লাখতকৈ যদি বেছি হয় তেতিয়াহলে আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব আৰু ইয়াত আপোনালোকৰ টোটাল যেটো মানুহ পোৱাৰ আসলে কিমান মানুহে পাব 10,000 ফ্ৰেছ এপ্লিকেন্টে পাব আসলে 10,000 ষ্টুডেন্টে পাব আৰু এটো 10,000 কেৱল মাত্ৰ অসমৰ নহব সমগ্ৰ এনি ৰিজনৰ অৰ্থাৎ নৰ্থ ইষ্ট ৰিজনৰ আসলে ছাত্ৰ ছাত্ৰীয়ে পোৱাৰ সক্ষমতা ৰাখিব সো হেতু এটা আপোনালোকে গুৰুত্বপূৰ্ণ কথা ইয়াত উল্লেখ কৰিছে আৰু আপোনালোকে হেতু গুৰুত্ব দিব নেক্সট আপোনালোকৰ এটা কথা আছিল কিমান পাব পাৰে 5,400 টকা আপোনালোকে যদি ডিগ্ৰী কৰি আছে
বিভিন্ন ধৰণৰ জেনেৰেল ডিগ্ৰী যদি কৰিছে তেতিয়াহ'লে 5,400 টকা পাব আৰু যদি আপোনালোকে টেকনিকেল বা মেডিকেল বা প্ৰফেচনেল পেৰামেডিকেল যদি কৰিছে তেতিয়াহ'লে আপোনালোকে 7,800 টকাকৈ আপোনালোকে পাবলৈ সক্ষম হ'ব। এইখিনি আছিল আপোনালোকৰ প্ৰধান কথা, যিহেতু বহুতে আপোনালোকে মোক কমেণ্ট কৰিছিলে এইখিনি কথাৰ ওপৰত কোনে কোনে পাবলৈ সক্ষম হ'ব, আমি পাৰিম নোৱাৰিম। চ' সেইখিনিৰ ওপৰত আপোনালোকক অৱগত কৰিবলৈ অকণমান চেষ্টা কৰিলোঁ। আশা কৰিলোঁ আপোনালোকে গোটেই কথাখিনি বুজি পালে আৰু ভাল পালে। আপোনালোকে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব যিমান পাৰে সিমান, যাতে সকলোৱে, যিহেতু 31 তাৰিখ লাষ্ট ডেট, চ' আপোনালোকে সকলোৱে যাতে ভিডিঅ'টো পায়, সকলোৱে যদি এপ্লাই কৰিব পাৰে তাৰ কাৰণে। আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। আজিলৈ আপোনালোকে এইখিনি কথা জনালোঁ। ধন্যবাদ।